मॉडल रेसिडेंशियल स्कूल से आया है। हमारा स्कूल अप्रैल में गवर्नमेंट हुआ था, लेकिन अच्छे से नहीं हुआ। गवर्नमेंट ने लिया हाथ में, लेकिन खाना पीना क्लास कुछ अच्छे से नहीं हुआ है। पानी अच्छा नहीं है, आयरन। और टीचर 22 टन अटैचमेंट के लिए फीस आए, लेकिन एक भी अच्छे से नहीं आता है। हम लोग क्या चाहता है? हम लोग चाहते हैं कि हमारा क्लास अच्छा हो और हमारा फैसिलिटी सब अच्छा मिले। कितना स्टूडेंट है? हमारा लगभग 400 ऐसा है। आज कितना स्टूडेंट निकला है? आज 200 कैंडिडेट्स, मैट्रिक कैंडिडेट्स स्पेशल। अभी ये क्या CBSE कोर्स है। हाँ, लेकिन सेवा का टीचर आया, क्या बोलेगा? लेकिन टीचर सेवा का आया है, लेकिन अच्छा से नहीं होता है क्लास। मतलब वो लोग सिखाना अच्छे से नहीं आता है सेवा का। वो लोग इंग्लिश को ही बोलना अच्छे से नहीं आता है, हिंदी को बोलना अच्छे से नहीं आता है, तो किसे होगा? तो हम प्रोटेस्ट के लिए जा रहे हैं। गवर्नमेंट হৈছে হলিও আমাৰ একো ফেচিলিটি হোৱা নাই আৰু এটা ডিসি আমাক কিয় ক্লাছ ল'ব দিয়া নাই, এইটো কি নিয়ম? কোন স্কুলৰ পৰা আহিছে? আমি একেলগে মডেল স্কুলৰ পৰা আহিছো। কিমান দিন ধৰি ক্লাছ ল'ব দিয়া নাই? ক্লাছ ল'ব দিয়া নাই মানে কালি ক ফাৰ্ষ্ট নেমৰ পৰা ক্লাছ ল'ব দিয়া নাই। মানে আহি পালাকে আৰু ক্লাছ ল'ব দিয়া নাই মানে কি হ'ব? মানে এনেকা ক্লাছ নহয়, যেনেবা ডিসি ক্লাছ ল'ব দিয়া নাই। কি নিয়ম চলিছে এইবিলাক? আৰু আমাক সেবা টিচাৰ নালাগে। 24 জন টিচাৰ আমাক পঠাই দিছে, বাট এটাও ক্লাছ টিচাৰ এতে অহা নাই। বাট আহিছে সেবাৰ এটাও ক্লাছ হোৱাই নাই, আৰু মাষ্টাৰগিলা আহিও একো ক্লাছ নলয়। কিয়? আজি কিমান দিন ধৰি হোৱা নাই ক্লাছ? বহুত দিনৰ পৰা হোৱা নাই। এনে আমি ক্লাছ ৰুমত যাওঁ, বাট ক্লাছ নহয়, এনে বহি থাকিব লাগে। CBSE পৰাহে আহিছে। প্ৰিন্সিপালে কি কয়? প্ৰিন্সিপালে ছাৰে একো নকয়। প্ৰিন্সিপাল ছাৰে যি কৰিব দিছে আমাক কৰিব লাগিব। মানে প্ৰিন্সিপালক মানে পাৰমিশন দিয়া নাই আৰু না ডিসি মেডামে। মানে ইহঁতক ছাৰ আমাৰ ছাৰ গীতাক মানে ক্লাছ ল'ব দিয়া নাই, তথাপি ইহঁতে আহি আছে কষ্ট কৰি ইমান দূৰৰ পৰা। কিয় ক্লাছ ল'ব নিদিয়ে? CBSE স্কুল কিন্তু সেবার পৰা পঠাই দিছে টিচাৰ। বাট এটাও টিচাৰ আহা নাই। 24 জন পঠাই দিছে, এটাও টিচাৰ কিয় আহে? বাট আমাক এইবিলাক টিচাৰ নালাগে, বাট আমাৰ সেবাৰ টিচাৰ আমাকে লাগে। কিমান দিন ধৰি ক্লাছ হোৱা নাই? CBSE ক্লাছ হোৱা নাই। মানে কিমান দিনৰ পৰা ক্লাছ এনেকা আগৰ পৰাই হোৱা নাই। কিমান মাহ? ক্লাছ গভৰ্নমেন্ট হোৱাৰ পৰাই মানে ক্লাছ পৰাই হোৱা নাই, এপ্ৰিলৰ পৰা। এতিয়া আমাক টিচাৰটো অল্ড টিচাৰ আহুনক ওলাব নাগে, আহুনকে থ'ব লাগে। আৰু যিকেইটা নিউ টিচাৰ দিছিল এইটো ক্লাছ কৰিব দিবা নাগে। আৰু যিকেইটা নিউ টিচাৰ হয়, আহুন আহিলেও কথা নাছিল, কিন্তু আহুন আহাই নাই ক্লাছ কৰিব আমাৰ তাতে। তাৰ কাৰণে আমি আজি প্ৰটেষ্টটো লোৱা হৈছে। আৰু কিমান ষ্টুডেণ্ট ওলাই আছে? আমাৰ মিনিমাম 500 600 ক্লাছ হয় না নহয়? নহয় ক্লাছ নহয়। আৰু সায়েন্সৰ এক্সাম হোৱা নাই। কিমান দিন ধৰি এনেকে ক্লাছ হোৱা নাই? হ'লে এই টিচাৰ্ছৰ আগত পৰাই হলিডেটো খুলিছে না আমাৰ, তাৰপিছত টিচাৰ যে হোৱাৰ পিছত এটাও ক্লাছ হ'ল। এটা মানে এনে হৈছে আৰু না, এটা দুটা প্ৰিন্সিপালে লয়, কেতিয়াবা এনে ৰেণ্ডম ছাৰে আহি কিনে লয়, এনেকুৱা হৈছে আৰু না। মাজে এতিয়া তোমালোকে কি বিচাৰে? এতিয়া আমি বিচাৰোঁ যে অল্ড যে টিচাৰ আছিল আহুনকে থাকবা দি, আৰু নিউ এডিচনেল টিচাৰটো ওলাই দি। আৰু আমাৰ চেপ্টাৰ 1 পাৰ হোৱা নাই ভালকে। চেপ্টাৰ 1 পাৰি হোৱা নাই। আমাৰ সায়েন্সৰ এটা কি কৈছে? আমাৰ এটা অকল চেপ্টাৰ দিছে সায়েন্সৰ। তাৰপিছত আমাৰ এইটো হাফ ইয়াৰলি এক্সামত এটা মানে 6, 7, 8ৰ হোৱাই নাই। এক্সামে হোৱা নাই, সায়েন্সৰ এক্সামে হোৱা নাই। তোমালোকে কিমান ক্লাছৰ পৰা? 8ত আমি 10 দিম, কিন্তু ক্লাছ ভালকে হোৱা নাই। পইচা আহিছে ডিসি মেডামে লৈ থৈ দিছে। এনেকা শুনা পাইছে আৰু নাই য'ত আমি ক্লাছ কৰি থাকো এইটো বৰ্ডটো এই পুলিচ কিতাপ কিহৰ কাৰণে আন্দোলন কৰিছে আজি? আমি স্কুলত খাওয়া ভাল পাওঁ নাই। কোনটো স্কুল? কিমান জন আহিছে? আমাৰ অল ক্লাছ 6, 7, 8, 9, 10 ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ চব আহিছে। কি দাবী আছে তোমাৰ লগত? অল টিচাৰটোৱে লাগে, আৰু যে নিউ টিচাৰ দিছে নাহে, ক্লাছ কৰিব নাহে। আৰু খাওয়াটো ভাল হয়, ডিসি লোৱাৰ পৰা খাওয়াটো ভাল হোৱা নাই। হৰিকান্ত ছাৰে কেনেকা হ'লেও আমাক ভালকে খোৱা আছিল। এতিয়া ডিচি লোৱাৰ পিছত মাত্ৰ দালি বেছি থাকিব পাৰে। মাষ্টৰ সকলে মানে ভালকে ক্লাছ কৰে না নকৰে? আগতে কৰা আছিল, ডিসি লোৱাৰ পৰা কৰা নাই, ক্লাছ ভাল হোৱা নাই। ক্লাছে হোৱা নাই। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक।
मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' एच.एस. स्कुल र'डनि वार्ड नं 4 आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 767601351888 8860607313 आरो 880007664009 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दान अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।